ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ ভৱেশ কলিতাৰ গোচৰ পঞ্জীয়ন নকৰা আৰু বিদ্যুৎ বিলৰ মাচুল বৃদ্ধি সন্দৰ্ভত অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমানৰ প্ৰতিক্ৰিয়া অসমত মুখ্যমন্ত্ৰীয়ে নীতি নিয়ম বাদ দি স্বেচ্ছাচাৰী শাসন চলাইছে ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ প্ৰসংগত পুনৰ সৰব হৈ উঠিছে অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে সংবাদ মাধ্যমৰ সন্মুখত নিজৰ মন্তব্য প্ৰদান কৰি কয় যে বৰ্তমান শাসনাধিষ্ঠ চৰকাৰখনে প্ৰতিবাদী কণ্ঠ ৰোধ কৰিব বিচাৰিছে বুলি তেওঁ অভিযোগ কৰে ইফালে ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ চোকা সমালোচনা কৰে নেতাগৰাকীয়ে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰাৰ পাছত আৰক্ষীয়ে তদন্ত কৰি আছে আৰক্ষীয়ে তদন্ত কৰি আদালতত অভিযোগনামা দাখিল কৰিব আৰু পাছত আদালতে বিচাৰ কৰি দোষীক নিৰ্দোষী বিবেচনা কৰিব তদনীন্তন বিষয় এটাত মুখ্যমন্ত্ৰীয়ে কিদৰে ভিক্টৰ দাসে দুখ কৰিছে তেওঁ দুখী বুলি মুখ্যমন্ত্ৰীয়ে ক'লে বুলি প্ৰশ্ন উত্থাপন কৰে যে ভিক্টৰ দাস তেওঁৰ মুখ বন্ধ কৰিব বিচৰা হৈছিল ভিক্টৰ দাসৰ যিটো কোৰ্টৰ অৰ্ডাৰ সেই কোৰ্টৰ অৰ্ডাৰটো মোৰ লগত আছে মই কালি পঢ়িলোঁ এতিয়াতো কোৰ্টে ভাৰ্ডিক্ট নিদিয়ে কিন্তু কোৰ্টৰ যিখিনি আৰ্গুমেণ্ট যিখিনি তেওঁলোকৰ প্ৰচিডিংছ সেইখিনিৰ খবৰ মই পাইছোঁ তাত গভৰ্ণমেণ্ট অফ আছামক কোৰ্টে কালি ককৰ্থনা কৰা বুলি আমি খবৰ পাইছোঁ ভিক্টৰ দাসক ষড়যন্ত্ৰ কৰা হৈছে তেওঁৰ মুখখন বন্ধ কৰা হৈছে আৰু ভিক্টৰ দাস আচলতে এটা উপলক্ষে মাতোন ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰি এনেকুৱা ধৰণৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰিব বিচৰা হৈছে যিটো চূড়ান্ত অগণতান্ত্ৰিক স্বেচ্ছাচাৰী আমি এইটো কথা কোৱা নাই যে ভিক্টৰ দাসে কোৱা কথা একেবাৰে সঁচা ভিক্টৰ দাসে কোৱা কথা সঁচা মিছা আমি একো নাজানো মই নাজানো আপুনি নাজানে আমি কোনেও নাজানো ভিক্টৰ দাসে জানে ভিক্টৰ দাসে পুলিচক কি কথা কৈছে আমি সেইটোও নাজানো কিন্তু আমি যিটো কথা জানো সেইটো হ'ল যে ইনকুৱাৰীত সঁচা মিছা ওলাব পিছৰ কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ওলাই আহি তেওঁ ডাইৰেক্ট ক'লে যে ভিক্টৰ দাস দোষী ভিক্টৰ দাসে ভুল কথা কৈছে মুখ্যমন্ত্ৰীয়ে কেনেকৈ জানিলে ভিক্টৰ দাসে ভুল কথা কৈছে পৰীক্ষা পাতিছে সেৱাই অসমৰ যোৱা ৪-৫ দশকৰ ইতিহাসত আপোনালোকে মোক কওক সেৱাৰ এনেকুৱা এটা পৰীক্ষা আপোনালোকে দেখুৱাই দিয়ক য'ত বিসংগতি হোৱা নাই সেৱাৰ আজি প্ৰশ্ন কাকত গৰুৱে খাই দিয়ে কালি প্ৰশ্ন কাকত চুৰি হয় কালি প্ৰশ্ন কাকত পৰীক্ষাৰ ৰিজাল্ট ওলাই যোৱাৰ পিছত বহুত দিনৰ পিছত ল'ৰাই আকৌ ৰিচেকিঙৰ কাৰণে দি তাৰপিছত সেই ল'ৰাই ষ্টেণ্ড কৰে সেই সেৱাৰ ক্ৰেডিবিলিটিৰ ওপৰত সন্দেহ আছে ৰাইজৰ সেই সেৱাই পৰীক্ষা পাতিছে 100% বিশুদ্ধ হৈছে বুলি আপুনি মুখ্যমন্ত্ৰীয়ে কেনেকৈ জানে গতিকে আপুনি মুখ্যমন্ত্ৰীৰ উচিত আছিল যে আপুনি এইটো ক'ব লাগিছিল যে লেট দেয়াৰ বি এন ইনকুৱাৰী আপুনি একো ইনকুৱাৰী কৰা নাই আপুনিতো ইনকুৱাৰী অফিচাৰ নহয় আপুনিতো ইনকুৱাৰী কৰা নাই আপুনি কেনেকৈ ক'লে ভিক্টৰ দাসে মিছা কথা কৈছে বুলি গতিকে মুখ্যমন্ত্ৰীয়ে প্ৰথম নিজে এইটো কথা এচাৰ্টেইন কৰি ল'ব লাগিব যে তেওঁ দেশখন তেওঁৰ মতে চলাব নে তেওঁ নীতি নিয়ম সংবিধানৰ মতে চলাব ঠিক অনুৰূপ ধৰণে ভৱেশ কলিতাই কালি সংবাদমেলযোগে কৈছে যে তেওঁৰ কেছটো ৰেজিষ্টাৰ কৰা নাই বুলি জয়া কলিতা যিগৰাকী যুৱতী আছিলে তেওঁৰ বিৰুদ্ধে দিয়া অসম ৰাজ্যিক বিজেপিৰ সভাপতিৰ কেছ যদি পুলিচে ৰেজিষ্টাৰ কৰা নাই তেতিয়াহ'লে অসমৰ পুলিচ ডিপাৰ্টমেণ্ট কেনেকৈ চলিছে আমি গম পাইছোঁ তেওঁলোকে অসম ৰাজ্যিক বিজেপিৰ সভাপতিয়ে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ে চলোৱা পুলিচ ডিপাৰ্টমেণ্টৰ ব্যৰ্থতাটো উদঙাই দিছে আজি বিজেপিৰ ৰাজ্যিক সভাপতিৰ ভৰিৰ তলত মাতি নাই ওলাই গ'ল এইটো কথা গতিকে বিজেপিৰ লগত ৰাইজ নাই ৰাইজ ক্ষুব্ধ হৈছে বিক্ষুব্ধ হৈছে ৰাইজ ওলাই আহিব পৰা নাই ওলাই আহিব নোৱাৰাৰ এটা বেলেগ কাৰণ আছে সেইটো হ'ল বহুতে নাচি নাচি ভোট দিবলৈ গৈছিল এতিয়া কোনটো নাকেৰে ওলাই আহে কিন্তু এই যে চৰকাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাইজৰ মনত যি বিদ্ৰোহ যি ক্ষোভ জন্ম হৈছে সেই ক্ষোভ যিদিনাখন উদ্গীৰণ হ'ব সেইদিনা কিন্তু তেওঁলোকে ৰক্ষা কৰিব নোৱাৰিব সেই কণ্ট্ৰল কৰিব নোৱাৰিব সেইকাৰণে আমি তেওঁলোকক বাৰে বাৰে আহ্বান জনাওঁ ৰাজ্য চৰকাৰক যে আপোনালোকৰ লগত আমাৰ শত্ৰুতা নাই আপোনালোকে চৰকাৰখন পৰিচালনা কৰিব লাগে আপোনালোকে মেণ্ডেট পাইছে 5 বছৰ চৰকাৰ পৰিচালনা কৰিব আপোনালোকৰ সকলো কাম কাজত আমি সহযোগিতা কৰিম কিন্তু আপোনালোকে দেশৰ সংবিধান মতে আইন মতে দেশখন চলাওক আপোনালোকেতো আইন মতে দেশখন চলা নাই মুখ্যমন্ত্ৰীয়ে অলৰেডি কোনোবাই কৈছে মুখ্যমন্ত্ৰী ৰাতি শুই উঠি ৰাতিপুৱা যিটো সপোন দেখে ৰাতি পিছদিনাখন সেইটো এক্সিকিউট কৰে তেনেকৈতো নহ'ব নহয় দেশখন সংবিধান মতে চলাব লাগিব বিদ্যুৎ বিল অস্বাভাৱিকভাৱে বাঢ়িছে এইটো মই কোৱা কথা নহয় সকলোৱে জানে সকলোৰে বাঢ়িছে যিসকলে চৰকাৰৰ বন্দনা কৰে চৰকাৰত নাই বিজেপি দলত নাই কিন্তু চৰকাৰৰ বন্দনা কৰে ছ'চিয়েল মিডিয়াত বিশিষ্ট অসমৰ ব্যক্তি তেনে ব্যক্তিসকলে ছ'চিয়েল মিডিয়াত লিখিছে যে হয় বিদ্যুতৰ বিল বাঢ়িছে